ও নিয়াৰ মুনা ছোৱালীজনী ভাল লাগে কোন ছোৱালীনো ৰদালি আচৰি ধৰি যে নাই দে কিয় আচৰি তো কচোন নাই অ মই ঘৰলৈ যাওঁ আহি পিনেতো যাব হ'লে নহয় মোৰ মানে ঘৰত কাম এটা আছে তই থাক ভগৱান মই কি ভুল কৰিছিলো আপুনি যে মোৰ ভাল পোৱা বেলেগক কৰি দিলে কওকচোন ভগৱান মই কি ভুল কৰিছিলো কি ভুল কৰিছিলো ভগৱান অবেলিৰে ৰ'দালি পশ্চিমলে এইটো চিনিয়ৰ ঐ পাগল তই আজি মন্দিৰত সোমালি কিয় মই এনে প্ৰাৰ্থনাটো কৰিছিলো ঐ ৰগালি তুমি মোক ভাল পাওঁ ন ধেত তই থাক মই যাওঁ মই নিহাহঁতৰ ঘৰলৈকে যাওঁ তাত নিহা পৰি জয়চি থাকিব পাৰে অ ইয়াচোন নিহাহঁত যাওঁ ৰ সিহঁতৰ ওচৰলৈকে ঐ মই নহয় শুনিছিলো তাই নিয়ৰক ভাল পায় বুলি কি তই কি কৈছ তহঁতে কি কৰি আছ এ নাই এনেই বহি আছো বহিয়া ঐ আজি নহয় মোক নিয়ৰে ভাল পাওঁ তই কি কলি এ মই একো নকলো ঐ বৌ এতিয়া আমি ফিল্ডলৈ ওলাই যাওঁ অ বৌ বৌ অনুৰাগ কথা এটা শুনিছো হয়নে তই বোলে ৰদালিক ভাল পাওঁ হয়নে কবলৈহে ভয় লাগে মই এইবিলাক কবলৈ নোৱাৰো দেই দুইটা থাক এতিয়া মই ঘৰলৈ যাওঁ এই নহয় মোৰ মানে ঘৰত কাম এটা আছিলে কালি সি কালিও ৰদালিৰ কথা কওঁতে কিমান জলদি গৈছিল সি ভাল পায় নেকি তেনেকাহে লাগিছিল কচোন মইনো কি কৰিম যদি ভাল পায় এতিয়া আৰু তাক সুধিব লাগিব নাই হবলা ফোন এটাই কৰো নিহাহঁতৰ ঘৰলৈকে যাওঁ নিহা নিহা অ নিহা অ ৰদালি ক অ নিয়ৰক দেখিছিলি নেকি নাই আজি দেখা নাই কল কৰি আছো ৰিচিভ কৰা নাই ঐ মই কিন্তু কালি তন্ময়হঁতৰ কথা বেছি শুনিছিলো কি পাতিছিলেনো কিবা অনুৰাগৰ ৰাস্তা চাফা কৰা কথা পাতি আছিলে কি সঁচা সন্ধিয়া লগ কৰি দিম দে মই এতিয়া যাওঁ হেল্ল' হেল্ল' ঐ নিয়ৰ অ কি হ'ল তই লোক কাম এটা আছে তই এইপিনে আছোন বাগানৰ ফালে কি কাম নো তই আছোন গম পাবি জলদি আহ কাম এটা আছে কিয় বা মাতিছে ৰচোন যাওঁ
কিয় মাতিছিলে আহিলি তই তই মাতিছে যদি আহিব লাগিব বচোন ভিতৰৰ পৰা আহোঁ বস্তু এটা চাই আহোঁ বচোন কি বস্তু চাই আহিম ব'ল কি নহ'ল ৰে তোৰ কলে আনি আছ तू काम काज खपा आगे बा खत्म हेला মই কি দেখিলো মই ৰদালিলে ফোন লওঁ ঐ ৰদালি নিয়ৰ শেষ তই জলদি এফালে আহিবি মই তোৰ ওচৰলৈ গৈ আছো ৰ মোৰ এনেকুৱা লাগিছে তন্ময় মাৰিলে নেকি নিয়ৰক এই নিয়ৰক মাৰিব নোৱাৰে আৰু মই নিয়ৰক মাৰিলে বুলি মানি নলওঁ তই পাগল হলে নেকি মই কথাটো কৈছোৱে সেইটোৱে সঁচা হ'ব নেকি কচোন নিয়ৰক বিচাৰি যাওঁ অলপ ৰ মই কাম এটা কৰিছো তাৰপিছত যাম হেল্ল' কচোন কি ক'ত হ'ব দে মই গৈছো তই কি হ'ল এই নিয়ৰক বোলে কোনোবাই মাৰিলে আছো যাওঁ বল ঐ জলদি আহ মই এফালে আছো সেইখিনিত আছে এইটো চা নিয়ৰ ঐ নিয়ৰ 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 তাৰপিছত নিয়ৰৰ কি হ'ল চাবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল পাখি দিবেন যতীন ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু আপোনালোকে আমাক মৰম দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ